হেল্ল' বন্ধুসকল, অসমৰ বাহিৰৰ পৰা যিসকল বন্ধুৱে আমাৰ ইউটিউব চেনেল চাই থাকে, আমাৰ ইউটিউব চেনেলৰ পৰা আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ। আমি আজি দেখাম আপোনালোকক এ গ্ৰেডৰ লোকেল মুৰ্গীৰ পোৱালি কেনেকুৱা আৰু কেনেকুৱা লোকেল মুৰ্গীৰ পোৱালি ল'লে আপোনালোকে প্ৰফিট হ'ব পাৰিব। আমি আপোনালোকক দেখাই আছোঁ আজি আমি এ গ্ৰেডৰ পোৱালি কেনেকুৱা পোৱালি হয় আৰু কোনটো জাতৰ পোৱালি ল'লে লোকেল মুৰ্গী আপোনালোকে ফাৰ্মত লাভৱান হ'ব পাৰে। আপোনালোকে সকলো সময়ত যিটো হেচাৰীৰ পৰা আপোনালোকে পোৱালি লয় সকলো সময়ত ধ্যান ৰাখিব যে পোৱালিটো যেতিয়া হেচ হয় তাৰে যেতিয়া 90% হেচ হোৱা প্ৰথম হেচৰ পোৱালিটো ল'ব। লাষ্ট টাইমৰ যিবিলাক পোৱালি থাকে সেইবিলাক পোৱালি দুৰ্বল আৰু সৰু সৰু হয়। এই দুৰ্বল আৰু সৰু সৰু পোৱালি ল'লে আপোনালোকৰ মডেলিটি হ'ব। সেই হিচাপত আপোনালোকে ফাৰ্ষ্ট